প্ৰমাণ কৰিবলৈ যদি আপোনালোকৰ সাহস নাই তেতিয়াহ'লে মেৰামিতি হ'লেও এই চৰকাৰখনে পৰিৱৰ্তন চৰকাৰে শীঘ্ৰেই এইটো আৰম্ভ কৰক। তাৰ দাবী আমি আজি পথ অৱৰোধ কৰিছোঁ। পথ অৱৰোধ হৈছে আমাৰ আন্দোলন আৰম্ভ। আমি সেই আন্দোলনটো আমি শেষ নকৰিম। আমি পৰৱৰ্তী কালত যদি চৰকাৰে 1 মাহ 2 মাহ পিছত যদি তেওঁলোকে কাম কৰি 30 নং ৰাষ্ট্ৰীয় ঘাইপথ অতি সোনকালে নিৰ্মাণ আৰু মেৰামতি কৰাৰ দাবীত স্মাৰকপত্ৰ প্ৰদান। মান্যবৰ মহোদয়, নমস্কাৰ গ্ৰহণ কৰিব। সন্মানপূৰ্বক বিনীত নিবেদন এই যে কাৰ্বি আংলং জিলাৰ বোকাজানৰ মাজেদি নাম্বৰ হাবি হৈ ডিমাপুৰ সংযোগী 1 নং এছিয়ান হাইৱেটো এতিয়া বহু ঠাইত বিধ্বস্ত হৈ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন ঠাইত গৰু বাটৰ দৰে হৈ পানী জমা হোৱাৰ যাতায়াতৰ বাবে অনুপযোগী অৱস্থা হৈ পৰিছে। সীমাহীন দুৰ্ঘটনা সংঘটিত হৈ আহিছে। বিপদজনকভাৱে সৃষ্টি হোৱা দ গাঁতৰ বাবে যান বাহন ক্ষতিগ্ৰস্ত হ'ব ধৰিছে। পথটোৰ অৱস্থা একেবাৰে শোচনীয় হোৱাৰ ফলত ঘণ্টাত 10 কিলোমিটাৰ বেগেৰেও গাড়ী যাব নোৱাৰে। বিধ্বস্ত পথ যান্ত্ৰিক বিজুতি ঘটি পথৰ ওপৰতে যান বাহন আবদ্ধ হোৱাৰ ফলত পথটোৰ দুই কাষে শ শ যান বাহন ৰৈ যাবলগীয়া হোৱাত ঘণ্টা ঘণ্টা ধৰি যাতায়াতৰ জিন্দাবাদ 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 এজবাসী লং লিভ ওয়া প্রতিশ্রুতি দিয়া ডক্টর নুরমল মমিন হাই হাই ডক্টর বিধায়ক নুরমল মমিন মুর্দাবাদ 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 এজবাসী লং লিভ নরেন্দ্র মোদি মুর্দাবাদ 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 নরেন্দ্র মোদি মুর্দাবাদ 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 হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 হিমন্ত বিশ্ব শর্মা মুর্দাবাদ 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 পরিমল শুক্লা বৈদ্য মুর্দাবাদ